কণীৰ ৰেচিপিটো আপোনালোকে বহুতবাৰে বনাইছে একেবাৰে চিম্পলকৈ কম সময়ৰ ভিতৰত খুব সোৱাদ কণীৰ আঞ্জা কেনেকৈ বনাব আজিৰ আঞ্জাটো মই সেনেকৈয়ে বনাইছোঁ একেবাৰে সহজে সকলোৱে বনাব পাৰিব কোনো বনাব নজনা মানুহেও খাই পেলাই এবাৰ চালেই ভালদৰে বনাব পাৰিব কণী 6টা মই বইল কৰিব দিম প্ৰথমতে গেছ অন কৰি ল'লোঁ অলপ সময় যিমান দেৰি লাগে আৰু বইল হওঁতে মই এইখিনি গৰম মছলা লৈছোঁ জালুক লং তেজপাত শুকান জলকীয়া ডালচেনি ডাঙৰ ইলাচি সৰু ইলাচি এইখিনিয়ে আৰু এইফালে কেঁচা জলকীয়া আদা নহৰু বিলাহী আৰু 4টা পিঁয়াজ লৈছোঁ এইখিনি দিয়ে একদম টিপটপ খানা হৈ যাব আৰু অলপ গুড়ি মছলা থাকিব যেনিবা চাই থাককচোন এতিয়া কণীখিনি বইল হোৱাৰ পাছত মই অলপমান ৰেপি দিছোঁ যাতে মছলাখিনি ভালদৰে সোমাই যায় গোটেইকেইটা কণীত ভালদৰে ৰেপি দিলে তাৰমানে কি হয় ভাজোতে ফাটি নাযায় নহ'লে কেতিয়াবা ফাটি যায় যে থপথপকৈ এতিয়া কেৰাহীত সৰিয়হৰ তেল দি দিছোঁ এতিয়া ধুনীয়াকৈ ভাজিম অলপমান আৰু বেছি নহয় ভজাৰ পাছত এতিয়া গেছ অফ কৰি দিছোঁ এতিয়া অলপমান কাম আছে কালাৰ দিম এতিয়া কণীখিনিত এতিয়াহে মই হালধি দিম গেছ অফ কৰাৰ পাছত আৰু কাশ্মীৰী জলকীয়া ধুনীয়াকৈ মিলাই দিম বৰ ধুনীয়া কালাৰ এটা হয় চাবচোন তাৰমানে কি হয় গেছটো অন কৰি দিলে পুৰি যায় সাধাৰণতে কালাৰটো বেয়া হৈ যায় তেতিয়া এতিয়া চাওকচোন কি ধুনীয়া কালাৰ হৈছে সেইকাৰণে মই এনেকৈ গেছটো অফ কৰি পেলাই কৰোঁ এতিয়া সেইখিনি তেলতে মই গৰম মছলাখিনি দি দিম অলপমান ফেন উঠি যায় কথা নাই বাৰু পিছত ঠিক হৈ যাব কিন্তু এই যে অলৰেডি গৰম হৈ আছে ন এইখিনি সময়তে পটাপট বস্তুখিনি দি দিব লাগিব মই পিঁয়াজ আৰু কেঁচা জলকীয়া দি দিছোঁ নহ'লে কি হ'ব এই যে তাতে যে ৰংখিনি দিছিলোঁ নহ'লে জ্বলি যাব সেইকাৰণে পটাপট কৰিব লাগিব এইখিনি সময় এতিয়া আদা নহৰুখিনি দি দিছোঁ গেছটো কমাই ৰাখক যিহেতু জলকীয়া গুড়িখিনি আগতে তেলত দি দিয়া আছেতো এতিয়া যেনিবা ঠিক হৈ যাব বিলাহীখিনি দি দিছোঁ এতিয়া আৰু পুৰি নাযায় নিমখ দি দিম এতিয়া হিচাপ মতে দি দিব আপোনালোকে যিমান লাগে নিমখ বিলাহীখিনি ভালদৰে ভাজিব লাগিব কেঁচা কেঁচা ভাৱটো যাব লাগিব গতিকে অলপ ঢাকন দি দিম ঢাকন দিয়াৰ পাছত অলপ সিজি যোৱাৰ পাছত ভালদৰে আৰু অলপমান লৰাই ভাজি থাকিম মোটামুটি হৈছে এতিয়া মছলাখিনি দি দিছোঁ ধনিয়া আৰু জিৰা গুড়ি অলপমান ভালদৰে লৰাই পেলাই মছলাখিনিও ভাজি ল'ম তাৰপাছত দিম চিকেন মছলা আপোনালোকে মিট মছলাও দিব পাৰে দিলেই হ'ল আৰু কিবা এটা মিক্সিত বঢ়িয়াকৈ ভাজিব এনেকৈ মোটামুটি গ্ৰেভি হৈ গৈছে এতিয়া অলপ পানী দি দিছোঁ ভালদৰে মিক্স হৈ যাব এতিয়া মোটামুটি ধুনীয়া গ্ৰেভি এটা হৈ গৈছে এই কণীখিনি ঢালি দিম আৰু বঢ়িয়াকৈ একদম উতল আহিছে একেবাৰে সহজ মানে একো মানে বিশেষ অন্য একো যত্ন কৰিবই নালাগে কাম ধুম বনাই দিব পাৰে আপোনালোকে হৈ গ'ল কালাৰ কি ধুনীয়া আহিছে গৰম মছলা দি দিলোঁ খানা ৰেডি আপোনাৰ দেখাত যিমান ধুনীয়া হয় নহয় খায়ো সমানেই সোৱাদ হয় তাৰমানে আপোনালোকে এবাৰ বনাই চাব একেবাৰে সহজ আৰু অন্য একো এবাৰতে মনত ৰৈয়ে যাব এবাৰ ভিডিঅ'টো এবাৰ চালেই আপোনালোকৰ মনত ৰৈ যাব আৰু সকলোৱে জানেই কণী বনাবৰ কাৰণে কিন্তু এইটো আৰু একেবাৰে সহজে বনাবৰ কাৰণে কিছুমানে ধৰক সময় নাই তেনেকৈ বনাব পাৰে আৰু এনেকৈ ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি কমেণ্ট এটা দিব ধন্যবাদ আজিলৈ আহোঁ